क'क्राझाराव खुंजानो थांगासिनो लवार आसाम साउन्ड एस'सिएशननि 13थि बोसोरसालिया जथुम्मा। फैगौ 12 आरो 13 जुलाइयाव साननैनि हाबाफारिजों खुंजागोन लवार आसाम साउन्ड एस'सिएशननि 13थि बोसोरसालिया जथुम्माया। क'क्राझार सहरनि सरकारि गोजौसिन गेजेर आरो थांखिबां फरायसालिनि गेलेग्रा फोथाराव फैगौ 12 आरो 13 जुलाइ खालि साननैनि हाबाफारि लानानै आफां आसामनि साउन्ड एस'सिएशननि थामहिनबा टेन्ट हाउस बिगोमाफोरनि 13थि बोसोरसालिया जथुम्मा खुंनो थाखाय थांखि लानाय जादों। बे जथुम्माखौ खुंफुंनायनि थाखाय दिनै क'क्राझार सहरनि सरकारि गोजौसिन गेजेर आरो थांखिबां फरायसालिनि गेलेग्रा फोथाराव गाहाय खुन्थिया गायसनो हाबाफारियाव गाहाय आलासि महरै बाहागो लानानै गाहाय खुन्थियाखौ गायसनो सानजा क'क्राझार बिधानसभा बियाबनि एमएलए लरेन्स इस्लारिया। मख'नाय जायोदि बे बोसोरसालिया जथुम्मानि लोब्बायै फरायसाफोरनि सावगारि आखिनाय बादायलायनाय, मोसानाय बादायलायनाय हाबाफारि लाफानाय जादों होननानै फोरमायो बानजाय आफादनि बिबानगिरिफोरा। बेनिखायनो बे हाबाफारिखौ जाफुंसार होफैनो थाखाय आफां आसामनि गुबुन गुबुन जिल्लानि गासै टेन्ट हाउस बिगोमाफोरखौ बाहागो लाफैनो खावलायहरदों खुंफुं आफादा। আমার লোয়ার আসাম সাউন্ড সিস্টেম এসোসিয়েশনের বার্ষিক অধিবেশন, এটি মোর 13তম অধিবেশন অনুষ্ঠিত হ'ব আমাৰ ইয়াত 12 তাৰিখ আৰু 13 তাৰিখ। আমাৰ লোৱাৰ আসামত প্ৰতিখন জিলাত এনেকা আমাৰ বছৰীয়া অধিবেশন হয়। তো এই বছৰ আমি কোকৰাঝাৰত পাতিছোঁ। প্ৰগ্ৰামটো আমাৰ মানে 12 তাৰিখত আমি চাফাই অভিযান লৈছোঁ, বৃক্ষৰোপণ লৈছোঁ, সৰু সুৰা ল'ৰা ছোৱালীৰ আৰ্ট কম্পিটিশ্যন, ডেন্স কম্পিটিশ্যন, তাৰপিছত আমাৰ ডেলিগেট মিটিং হ'ব। ডেলিগেট মিটিঙৰ পিছত আমাৰ অপেন সেশ্যন আছে 13 তাৰিখ দিনত 2টা বজাত। ৰাতি অলপ কালচাৰেল প্ৰগ্ৰাম হ'ব আমাৰ ভিতৰতে। কোন ডিষ্ট্ৰিক্টৰ পৰা ভাগ ল'ব? আমাৰ ইয়াতে ধুবুৰী, গোৱালপাৰা, বৰপেটা, বঙাইগাঁও, আমাৰ কোকৰাঝাৰ, চিৰাং সবই আছে। সাউন্ড সিস্টেমৰ কিবা ডেমনষ্ট্ৰেশ্যন ডেমো আছে, ডেমো আহিব। শিলিগুৰিৰ পৰা আহিব, গুৱাহাটীৰ পৰা আহিব, এনে ডেমো দিয়াৰ কাৰণে। কিমানজন ভাগ ল'ব? এতিয়া 5টা ষ্টলৰ কথা চলি আছে, মানে দিনটো ভাল থাকিলে আহিব, 5টা মানে আহিব ডেমো দেখাৰ কাৰণে। এবাৰ দিছে ৰাখলে আমি ফাৰ্ষ্ট টাইমতো এইবাৰ 10টাই টাৰ্গেট আছিল, কিন্তু অলপ অসুবিধা হয়, আমাৰো মেন পাৱাৰ কম, টাস্ক কম থাকেতো, আমাৰ মানুহবিলাকতো কামতে থাকে বেছিভাগ, সেইকাৰণে মানে মেন পাৱাৰটো অলপ দিগদাৰ হৈ যায়। তথাপিও আমি বহুত কষ্ট কৰি চেষ্টা কৰি আছোঁ। দেখা যায় গেষ্ট মাতিছোঁ ছাৰ, আমাৰ এই অপেন ছেশ্যনত আমাৰ BTRৰ চিফ মহোদয়ক আমি মাতিছোঁ, তেখেতে আমাক কনফিডেন্স দিছে আহিব বুলি। আৰু MLA ছাৰকো মাতিম, আৰু আমাৰ EM লোকেল EM আছে, আমাৰ অৰুপ কুমাৰ দেৱকো মাতিম ভাবিছোঁ আমি কালচাৰেল প্ৰগ্ৰামত। কালচাৰেল প্ৰগ্ৰামটো কি কম্পিটিশ্যন হ'ব না, দিনতে কম্পিটিশ্যন পাতিম। এই আপোনাৰ আৰ্ট কম্পিটিশ্যনটো যেনেকুৱা ক্লাছ 8লৈকে যিবিলাক সৰু সুৰা বাচ্চা আছে এওঁলোকৰ, আৰু ডেন্স কম্পিটিশ্যনটো আপোনাৰ ধৰক 20ৰ ভিতৰত যিকোনো ভাগ ল'ব পাৰিব, যিকোনো ভাগ ল'ব পাৰিব। আমি ডেন্স স্কুলবিলাক বা আৰ্ট স্কুলবিলাকক আমি জনাইছোঁ, তেখেতে কম্পিটিটৰ পঠাই দিব, আমাৰ ইয়াতে জাজ তাক দিব। কেনেকৈ আশাবাদী ছাকচেছ আশাবাদীটো ভালেখিনি আছোঁ, যেনেকৈ আমি ৰাইজৰো সহায় পাই আছোঁ, আমাৰ সকলো সতীৰ্থসকলে আমাৰ লগত আছে এবং আমাৰ ছাপোৰ্ট কৰি আছে, আৰু আমাৰ প্ৰশাসনৰ পৰা আমি ভালখিনি ছাপোৰ্ট পাইছোঁ। ভালেই হ'ব লাগে আৰু কি। দুদিনীয়া কাৰ্যসূচী। এইটোৱে মোৰ ফাৰ্ষ্ট টাইম কোকৰাঝাৰত, এইটো হ'ল 13তম লোৱাৰ আসাম সাউন্ড এছ'চিয়েশ্যনৰ অধিৱেশন।